ইয়াত অত্যাধিক খৰচ হোৱাৰ কাৰণে আমাৰ এপ্ৰক্সিমেট 10 পৰা 12 লাখ মান টকা। হাই ফ্ৰেণ্ড, আপোনালোকে চাইছে জ্ঞান নিউজৰ ইউটিউব চেনেল। তো আজি এটা বেলেগ এটা জেগাত আহি আছোঁ। তো জেগাটো এখন পাৰ্ক, তো ফিছ পাৰ্ক। তো ফিছ পাৰ্কখনত কেনেকুৱা কি হয় তোমালোকক মই দেখাই আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই যাওক। তো এটা বহুত মজা বস্তু দেখিব, ফিছ পাৰ্ক। তো আজিলৈকে জেগা ফিছ পাৰ্ক দেখা নাই, তো গতিকে ভিডিঅ'টো শেষলৈকে চাই যাওক। তো গৈ আছোঁ এতিয়া জেগাটো। তো আপোনালোকে ফিছ পাৰ্কখন চাব। তো ভিডিঅ'টো শেষলৈকে চাই যাওক। তো এতিয়া গৈ আছোঁ ৰাস্তাত। তো ক'ত ক'ত পাই আছোঁ, কেনেকৈ যাব লাগে মই দেখাই গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই যাওক, গম পাই যাব। তো আপোনালোকে যদি নিজেও যায় এবাৰ চাই আহিব পাৰিব পূৰা ধুনীয়াকৈ। জেগাটো ইমান ধুনীয়া জেগা। তো আজিলৈকে চাগে ফিছ পাৰ্কটো যিসকলে দেখিছে সেইসকলেতো ভালেই, যিসকলে নাই দেখা তো আজি সেইসকলক দেখাবলৈ গৈ আছোঁ। তো গতিকে আহি আছোঁ লখিমপুৰ টাউনৰ সমীপৰ নলকটা বোৱালগুৰি গাঁৱলৈ। তো আহক চাই আহোঁ পাৰ্কখন কেনেকুৱা, ফাৰ্মখন। আহি পাই গ'লো আমি গণেশ মন্দিৰ। তো গণেশ আৰু দুৰ্গাক সেৱা জনাই গৈ আছোঁ আমি ফিছ পাৰ্কলৈ। তো ব'লক। তো এয়া টাউন নাপাওঁতেই আপোনাৰ এফালে ৰাস্তা এটা সোমাই যায় বাওঁহাতে। শিৱ মন্দিৰ সন্মুখেদি সোমাই আপুনি ৰেল ক্ৰচিং পাৰ হৈ নলকটা বোৱালগুৰি গাঁৱলৈ ডাইৰেক্ট সেইফালে যায়। সেইফালে গৈ অকণমান বেছি দূৰ নহয়, গৈ ডাইৰেক্ট গতিকে জেগাটো আহি পাইছে। জেগাটো চাই লওঁ, আপোনালোকক বেক কেমেৰাত দেখাই আছোঁ। তো আজি যোনটো জেগাত আহিছোঁ এখন এটা ফিছ পাৰ্ক। তো ফিছ পাৰ্কটো আপোনালোকক দেখাই আছোঁ। তো প্ৰথম গেটটো খুলি লওঁ। আপোনালোকে প্ৰথম দেখিয়ে চাব বস্তুটো কেনেকুৱা। এখন সম্পূৰ্ণ পাৰ্কৰ নিচিনা। তো একচুৱেলি এখন ফাৰ্ম হয়, তো ফিছ ফাৰ্ম। তো পাই গ'লোঁ সেইটো পাৰ্কৰ নিচিনা। চাই যাওক ভিডিঅ'টো। প্ৰথমে এখন দেখিছে যোনখন হৈছে আপোনাৰ পাৰ্কখনে আপোনাৰ যোনটো মানে ফাৰ্ম এখন। তো তাৰ এখন চাইনবোৰ্ড ওপৰত আছে কণ্টেক্ট নাম্বাৰ। ভিতৰত যাওঁ কি আছে। তো ইয়াত আহি কোন আছে। তো আহিলোঁ। তাৰপিছত এইখনে দেখিছে বাইফ্লক ফিছ ফাৰ্ম। তো এইবিলাক এইটো পুখুৰী মানে টেংক। তো টেংকবিলাকত মাছ আছে। তো মাছখিনি দেখাইছোঁ আগত আপোনালোকক। গোটেই সেইটো দেখাই লৈছোঁ ভিউটো এবাৰ। তো মেটেকা আছে, পুখুৰী নিচিনা বনাই থৈছে। তো এইটো কি কাৰণে দিছে আপোনাক কৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাই যাওক। তো এটা 4টা টেংক তো আপোনালোকত আছে। তো প্ৰথম আমি চিনাকি হৈ লওঁ, নামটো কৈ দিব। নমস্কাৰ, মোৰ নাম টংকেশ্বৰ শৰ্মা। মই বায়'ফ্লক কৰি আছোঁ। আজি এইটো মোৰ ফাৰ্ষ্ট হাৰ্ভেষ্টিং। তো প্ৰথম যোনবিলাক বনালে টেংকবিলাক, তো টেংকবিলাক মানে আপোনালোকে বনাবলৈ মনত কেনেকৈ আহিলে মানে সেইটো কওকচোন এবাৰ। মনত আমি প্ৰথম ইউটিউব মানে চাৰ্চ কৰোঁতে ইউটিউবত আমি দেখিছিলোঁ যে এবিঘা মাটিত যিটো এটা ফিচাৰীত যিমান মাছ উৎপাদন হয়, এটা 10x10 টেংকি এটাত সিমান মাছ উৎপাদন কৰিব পাৰি। গতিকে সেই বস্তুটো মোৰ মনত এটা কৌতূহল উপজাত মই গোটেই ইউটিউবখিনি বাৰে বাৰে 3 মাহমান চালোঁ। চাই মনত আহিল যে এইটো সঁচাকৈ এটা প্ৰফিটেবল বিজনেছ। এতিয়া আমাৰ লকডাউনৰ সময়ত আমাৰ হাতত কামো নাই একো। গতিকে আমি এই বস্তুটো লৈ আমি মানে ট্ৰেইনিং ল'লোগৈ। ট্ৰেইনিং লৈ পেলাই আমি চালোঁ। ট্ৰেইনিং আমি প্ৰথম লৈছিলোঁ উৰিষ্যাত। তাৰপিছত আমি হোজাইতো ল'লোঁ ট্ৰেইনিং। আমাৰ যিসকল মাষ্টৰ বা আমাৰ যিসকল গুৰু তেওঁলোকে আমাক যথেষ্ট সহায় কৰিছে। ট্ৰেইনিংটো আমি থিয়ৰীহে লৈছিলোঁ, প্ৰেক্টিকেল আমি তেনেকৈ ল'বলৈ নাপালোঁ। অথচ মই ইয়াতে ট্ৰেইনিং লৈ আহি যিখিনি আমি শিকিলোঁ এদিনতে, সেইখিনিয়ে বস্তুখিনি বনাই এতিয়া আজি মোৰ 5টা টেংকি মানে 4টা মাছ আছে আৰু এটা হস্পিটেল টেংকি আছে। টোটেল 5টা টেংকি। এই 5টা টেংকিৰ ভিতৰত এটাতো হস্পিটেল টেংকিটো খালী আছে, বাদ বাকী 4টা টেংকিত মাছ আছে। এটাত শিঙি মাছ আছে। এই শিঙি মাছখিনি আজি দেখাই লওঁ আপোনালোকক।
শিঙি মাছখিনি দিয়া আজি প্ৰায় 21 দিনমান হৈছে আজি 21 দিনত আমাৰ ফিংগাৰলিং আছিলে এইটো কি দিলে এইটো মানে দানা দিছোঁ মাছখিনি আহিবৰ কাৰণে এইখিনি মানে দানা অকণমান দি দিছোঁ সিহঁতক দেখিছে আহিবৰ কাৰণে মাছ কি ধুনীয়াকৈ ওলাই আহিছে শিঙি মাছ তো মই এতিয়া শিঙি মাছখিনি দেখাইছোঁ এইখিনি আজি মোৰ ধৰক খুব বেছি 25 দিন হৈছে 25 দিনত সিহঁতি যথেষ্ট গ্ৰ'থ লৈছে আপোনালোকৰ যোনটো টেংক এইটো কিমান ডাঙৰ টেংক আমাৰ এইটো 13x13 টেংক প্ৰায় 16,000 লিটাৰমান পানী আছে 16,000 লিটাৰত মোৰ প্ৰায় 8,500 মান শিঙি মাছ আছে এইটোত আৰু ইয়াত যোনটো মেটেকা আছে মেটেকাটো কি কাৰণে থৈছে মেটেকাটো আমি এটা ট্ৰাইহে কৰিছোঁ ইয়াত মানে একো আমি হেৰি কৰা নাই এইটো ট্ৰাইটো মানে কি কৰিছোঁ যে নেচাৰেল পুখুৰীত মাছ কেনেকৈ ডাঙৰ হয় খাবলৈ যিটো সোৱাদ আৰু আমাৰ এইটো পুখুৰীত কেনেকুৱা সোৱাদ হ'ব সেইটো এটা আমি টেষ্টহে কৰিছোঁ ইয়াত কোনো প্ৰবায়'টিক বা চাইণ্টিফিক মলাছেছ একো নাই আমি খালি অক্সিজেনটোৰ কাৰণে অকল এৰিয়েশ্যন দিছোঁ আৰু পানীটো আমি সপ্তাহত 2 দিনকৈ বদলি কৰিছোঁ বাদ বাকী ইয়াত দানা দিছোঁ আৰু অকল অক্সিজেন দিছোঁ এইটো কি আছে যোনটো চাৱাৰ নিচিনা দি থৈছে আপোনালোকে চাৱাৰটো আমি দিছোঁ মানে চাৱাৰটো এইটো পানীটো ডেইলি চেঞ্জ কৰিব লাগিব যে সপ্তাহত 2 দিনমান চেঞ্জ কৰিব লাগে গতিকে চাৱাৰৰ পানী পৰিলে মাছখিনিয়ে খেলি ভাল পাব সেইকাৰণে আমি দি চাইছিলোঁ মাছৰ গা ধুবলৈ দিছে খেলিবলৈও দিছে মানে গতিকে দুইটা সুবিধা হ'ব এইটো আমাৰ আচলতে ডেক'ৰেশ্যনৰ কাৰণে আমি একচুৱেলি দিলোঁ গোটেই ডেক'ৰেশ্যনটো মই দেখাই আছোঁ পিছত ভিডিঅ'টো শেষলৈকে চাই যাওক তো গোটেই যিমানখিনি ডেক'ৰেশ্যন কৰিছোঁ চব দেখাই আছোঁ ভিডিঅ'টো প্ৰথম মেইন কথাখিনি আমি জানি লৈছোঁ কেনেকৈ কি কৰিছে আৰু যোনটো বনাওঁতে আপোনালোকৰ কিমান টকামান খৰচ হৈছে আমাৰ এইটো ধৰক অলপ অত্যাধিক আমি খৰচ কৰিছোঁ ইয়াত অত্যাধিক খৰচ কৰাৰ কাৰণে আমাৰ এপ্ৰক্সিমেট 10 পৰা 12 লাখমান টকা আমাৰ খৰচ হৈছে এইটো আৰ্ট ফিলিং কৰাৰ পৰা ধৰি ওপৰত টিংপাত চাৱনিলৈকে গোটেইখিনি লৈ পেলাই মানে এনেই যদি এজন মানুহে বনাবলৈ লয় তেতিয়া এনেই কিমানমান টকা পৰিব এটা টেংকি যদি তেখেতলোকে কৰে প্ৰথম ট্ৰায়েল হিচাপে এটা টেংকিত তেখেতলোকৰ 1 লাখ টকাত আপোনালোকে একদম মাছ বিক্ৰী কৰালৈকে 1 লাখ টকাত তেখেতলোকৰ হৈ যাব মানে মাছ অনাৰ পৰা ধৰিলে টেংকি বনোৱাৰ পৰা ধৰি মাছ বিক্ৰী কৰালৈকে আপ টু দানা মেচিনৰ পৰা ধৰি গোটেইখিনি লৈ 1 লাখ টকাত তেখেতলোকৰ হৈ যাব অল এভৰিথিং আৰু আপোনালোকক মেচিন ৰুমটো দেখাই আছোঁ কেনেকৈ কি মেচিন ইউজ কৰে তো প্ৰথম আপোনালোকে এই যোনকেইটা পাইপ আছে এই পাইপখিনি কি বস্তু পাইপখিনি আমাৰ নিদিলেও হ'ল পাইপখিনি ঠাইত আমি বাঁহ লগালেও হ'ল কিন্তু বস্তুটো ডেক'ৰেশ্যনটো আমি কৰিবৰ কাৰণে পাইপখিনি লগাবলগীয়া হ'ল পাইপখিনি আমি লগাইছোঁ এটা কাৰণে এই পাইপৰ ঠাইত বাঁহ দিলেও হ'ল এই যে পাইপবিলাক দেখিছে এইবিলাকেদি এৰিয়েশ্যন পাছ হৈ আছে এই এৰিয়েশ্যনবিলাক আমি পজিশ্যনত দিবলৈ যাওঁতে এখন আমাক মানে চাঙৰ প্ৰয়োজন হয় গতিকে চাংখন আমি বাঁহৰ নিদি লেতেৰা হয় বাঁহটো খাই ধৰে কিবা হয় গতিকে সেইকাৰণে আমি এইটো অকণমান ডেক'ৰেশ্যনটো ভাল হ'বৰ কাৰণে এই পাইপখিনি লগাই দিলোঁ পাইপখিনি দিয়া কোনো অৰ্থ নাই আমি খালি পাইপখিনি নিদিলেও হ'ল কিন্তু সাধাৰণ মানুহে মানে যদি বনাবলৈ হয় ইমান টকা খৰচ কৰা একো প্ৰয়োজন নাই এইটো হস্পিটেল টেংক ন এইটো হস্পিটেল টেংকি কলপাতখিনি কি কাৰণে দি থৈছে ইয়াত টেংকি প্ৰথম মানে প্ৰিপেৰেশ্যন কৰোঁতে আমি এটা কাম কৰিব লাগে চিমেণ্টৰ যিটো গেছটো যাবৰ কাৰণে আমি এইটো কলপাত আৰু গোবৰ দি পানীৰ লগত মিনিমাম 25 দিন আমি এনেকৈ ৰাখিব লাগিব তেতিয়া ইয়াত এই ফ্ল'ৰটোৰ ওপৰত এটা শেলাই বহিব শেলাইটো যেতিয়া বহিব পিছল হ'ব তেতিয়া আমি এইটো আঁতৰাই দিম আঁতৰাই দি পেলাই ইয়াক আকৌ পুনৰ চেনিটাইজ কৰি পটাছ আৰু চূণ দি ভালকৈ ধুই তাৰোপৰি আমি পূৰা পৰিষ্কাৰ কৰি শুকুৱাব লাগিব ইয়াক চেনিটাইজ কৰিব লাগিব মানে ট্ৰিটমেণ্ট চলি আছে এইটো টেংকৰ ট্ৰিটমেণ্ট চলি আছে বাকী মাছ আছে তেওঁলোকক মাছখিনিও দেখাই আছোঁ মই কেনেকুৱা কি ধৰণৰ মাছ আছে তো এতিয়া আছে এই বস্তুটো কি এইটো হৈ গ'ল ইনভলভ কোণৰ এটা কাম হ'ল কি মাছৰ যিটো আমাৰ বায়'ফ্লকৰ মেইন উদ্দেশ্য যে মাছৰ পায়খানাটোকে আমি তেওঁলোকৰ খাদ্যলৈ মানে কনভাৰ্ট কৰোঁ গতিকে তেওঁলোকৰ খাদ্য পানীত কিমান পৰিমাণে আছে সেইটো জুখিবৰ কাৰণে ধৰি লওক আজি মোৰ এইটো টেংকিত আছে 30-35 মান আছে
মানে 35 আছে মোৰ এইটো একদম চাফিচিয়েণ্ট মানে এইটো মেইন ফ্লকটো এইটো এইটো মাছে খায় মানে এইটোকে মাছে খায় এইটো উৎপন্ন হয় যে ইয়াত মাছৰ যিটো পায়খানা মাছৰ পায়খানাটো প্ৰবায়টিক আৰু মলাছিছ মানে আমাৰ যিটো গুড় লালি গুড় বুলি কোৱা যায় প্ৰবায়টিক আৰু লালি গুড় আৰু মাছৰ পায়খানাটো মিলি পেলাই এটা ফ্লক সৃষ্টি হয় ফ্লক মানে এটা জীৱিত বেক্টেৰিয়া এই জীৱিত বেক্টেৰিয়াটো পানীত কিমান পৰিমাণে থাকিব লাগে তাৰ এটা হিচাপ এইটো মোৰ বেছি আছে নে কম আছে মই চাবৰ কাৰণে এইটো আমি প্ৰত্যেক দিনা আমি হেৰি কৰোঁ ফ্লকটো কিমান বনিছে মাছে খাবলৈ কিমানখিনি যোগাৰ হৈছে সেইটো চাই থাকি এইটো যায় জুখি এইটো এতিয়া আমাৰ চাফিচিয়েণ্ট ফ্লক আছে ইয়াত যদি 40 এবভ থাকে তেতিয়া কিন্তু মাছৰ কাৰণে অপকাৰ কেলৈ ফ্লক বেছি হ'লেও মাছে চকুৱে নেদেখিব উশাহ হ'বকৈ নাপাব অক্সিজেনে কাম নকৰিব গতিকে ফ্লক বেছি হ'লে ফ্লকখিনি আকৌ আমি এৰি দিবলগীয়া হয় সেইখিনি যোনখিনি আপোনাৰ এৰিয়াখন গৈ আছে ইয়াত ধৰা আমি কোনো পাইপ দেখা নাই পাইপখিনি মই চব আণ্ডাৰগ্ৰাউণ্ড পাইপখিনি চব মই আণ্ডাৰগ্ৰাউণ্ড কৰিছোঁ গোটেই আণ্ডাৰগ্ৰাউণ্ড আছে তো মেচিন ৰুম আছে এইফালে মেচিন ৰুমটো আপোনালোকক দেখাই আছোঁ চব আণ্ডাৰগ্ৰাউণ্ড আছে তো গোটেই পকা তলে আণ্ডাৰগ্ৰাউণ্ড হৈছে তো আপোনালোকক মেচিন ৰুমটো দেখাই আছোঁ বলক ৰুম এইটো আছে মেইন মেচিন ৰুমটো এইটো আমাৰ কণ্ট্ৰল ৰুম এই কণ্ট্ৰল ৰুমত আমাৰ এৰিয়েশ্যন মেচিন ইনভাৰ্টাৰ অক্সিজেনৰ যিমানবিলাক কাৰুকাৰ্য এই ৰুমটোৰ পৰাই কণ্ট্ৰল হয় এইটো আমাৰ ইয়াত এতিয়া দুটা মেচিন আছে আমাৰ ইয়াত এইটো হ'ল কণ্ট্ৰল ৰুম এই কণ্ট্ৰল ৰুমত আমাৰ দুটা মেচিন আছে এটা হৈ গ'ল এইটো ACO 200 এইটোৰ পৰা 60,000 লিটাৰ পানী এৰিয়েশ্যন দিব পাৰি আৰু এটাৰ পৰা 60,000 লিটাৰ পানী এৰিয়েশ্যন একেলগে দিব পাৰি আৰু এইটো আছে আমাৰ সৰু মেচিন এইটো ACO 010 এই মেচিনটোৰ পৰা 20,000 লিটাৰ পানী এৰিয়েশ্যন দিব পাৰি মানে আপোনাৰ এইটোতকৈ এইটো অকণমান সৰু কাৰণে অকণমান হেৰি সৰু কাৰণে এইটো আছে আপোনাৰ ইনভাৰ্টাৰ ইয়াৰ পৰা লাইন গ'লে মানে ইয়াৰ পৰা চলায় হয় এইটো মানে ইনভাৰ্টাৰ আমি ইয়াত দেখিছোঁ যোনটো দেখিছোঁ ডাঙৰ শকত পাইপৰ নিচিনা এইটো বস্তুটো কি হ'ল এই বস্তুটো হৈ গ'ল অক্সিজেন চিলিণ্ডাৰ ইয়াৰ পৰা মেচিনে অক্সিজেন উৎপন্ন কৰি চিলিণ্ডাৰত ষ্টক কৰিব চিলিণ্ডাৰৰ পৰা এইটো আউটলেয়াৰ গৈছে আউটলেয়াৰ তলেদি গৈ এনেকৈ গৈ পেলাই আণ্ডাৰগ্ৰাউণ্ড হৈ পেলাই প্ৰতি টেংকত আমি মানে গোটেই কণ্ট্ৰল ৰুমটো এইটো ইয়াৰ পৰা গোটেই অক্সিজেন যায় ইয়াৰ পৰা চব যায় তো গৈ পেলাই তাত টেংকত সেই যোনকেইটা দেখিছিলে আপোনালোকৰ ওপৰত পাইপকেইটাত গৈ তাত অক্সিজেন হয় তো গতিকে গোটেই কণ্ট্ৰলটো এইটো পৰাই হয় তো মেচিন চেচিন চব ইয়াত আছে চব আণ্ডাৰগ্ৰাউণ্ড হয় তো গতিকে ভিডিঅ'টো কেনেকুৱা লাগিছে এটা লাইক কৰি দিয়ক আৰু যদি আপোনালোকৰ বনায় ঘৰত তো কণ্টেক্ট নম্বৰ মই ডেছক্ৰিপশ্যনত দি দিয়া আছে তো ডেছক্ৰিপশ্যনত চাই আপোনালোকে ফোন কৰিব পাৰে বা কথাখিনি জানিব পাৰে আৰু ট্ৰেইনিং দিয়া হ'ব নেকি ইয়াত আমি ট্ৰেইনিঙৰ সুবিধা ৰাখিছোঁ ইয়াত আমি চাইনবৰ্ডখনতে লিখিছোঁ আমি অসমী বায়'ফ্লক এণ্ড ট্ৰেইনিং চেণ্টাৰ গতিকে আমি ইয়াত কোনোবা ইচ্ছুক ব্যক্তিয়ে যদি প্ৰশিক্ষণ ল'ব বিচাৰে আমাৰ ইয়াত ভাল মানে আহিব পাৰে মানে ইয়াত ট্ৰেইনিং ল'বলৈ হ'লে ইয়াত ট্ৰেইনিং ল'বলৈ সকলোবিলাক সুবিধা ৰাখিছোঁ আমি মানে ট্ৰেইনিং দিয়া হ'ব তো কেতিয়াবা দিয়া হ'ব এইটো আমাৰ ইচ্ছুক ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁলোকে কেতিয়াবা ল'ব ব্যক্তিসকল যেতিয়া ওলায় তেতিয়া আপোনালোকক ট্ৰেইনিং পাই যাব গতিকে আপোনালোকে ডেছক্ৰিপশ্যনত নম্বৰ দিয়া আছে তো তাত আপুনি ফোন কৰি সুধি চাব পাৰে ট্ৰেইনিং কেতিয়া বা আপোনালোকে যদি লয় আজিয়ে লয় তো আজি আহিব পাৰে ল'বলৈ তো এনেকৈ ফিজ চিজৰ কিবা কথা আছে নেকি ফিজ চিজৰ কথা আছে সেইখিনি আমি তেখেতলোকৰ লগত পাতি ল'ম তো আপোনালোকে নিজে পাতি ল'ব ফোনত তো কিমান টকা কি কথা তো আপোনালোকে যদি ইয়াত ট্ৰেইনিং লয় তো নিশ্চয় আপোনালোকে পাৰিব বনাব তো আপোনালোকে যদি বনায় খুব কম টকাতে হৈ যাব তো গতিকে আপোনালোকে যদি এনেকুৱা বনায় তো ফোন কৰি সুধিব পাৰে গোটেই ভিউটো মই দেখাই দিছোঁ